बे समाव दिलीप सयकियानि सायाव बाथ्रा बुंथिदों एबसुनि आफादगिरि दीपेन बर' बिथाङा जे बे समाव दिलीप सयकियानि बुंनाय बाथ्रा दिलीप सयकिया बुंथिदोंमोन ट्राइबेल बेल एन्ड ब्लक आरो 6 शिड्यूलाव बे समाव ट्राइबेलफोरनि जिखिनि मोनथाय एबा मोनसे जायगायावनो माबोरै मोननै मोनथाय बा आयेन जानो हागौ होननानै बाथ्रा बुंथिदोंमोन एबा बे समाव ट्राइबेलफोरा एबा बर'फोरा गुबुन जायगायाव हाबायनो हायो गुवाहाटीयाव बायनो हायो डिब्रुगड़आव बायनो हायो नाथाय मानि थाखाय बे समाव बिटिआरआव बायनो हाया बा बिटिसिआव बायनो हाया असमियाफोरा होननानै बाथ्रा बुंथिदोंमोन आरो बे बाथ्राखौ लानानै एबसुनि आफादगिरि दीपेन बर' बिथाङा खुगा बेखेवदों एबसुनि आफादगिरि बिथां दीपेन बर' बिथाङा बुंथिदों जे बे समाव बैफोर बायदि बाथ्रा बुंनाय एबा बे समाव ट्राइबेल बेल एन्ड ब्लकआ आलादा बाथ्रा 6 शिड्यूल आलादा बाथ्रा बे मोननैखौ लानानै बिथाङा जाखिनि बाथ्रा बुंबाय बे बाथ्रा बुंनायनिफ्राय गोजानाव थानांगौ आरो नैथि खेब एबा इयुनाव बेफोरबायदि बाथ्रा बुङा दिलीप सयकिया होननानै बाथ्रा बुंथिदों एबा खावलायदों एबसुनि आफादगिरि बिथां दीपेन बर' बिथाङा दिलीप सयकिया डाঙरियाक अनुरोध जनाइছো जाहाते কোনো কাৰণত আহ্বান জনাইছো কোনো কাৰণত যাতে তেনেকুৱা আৰু দ্বিতীয় কথা তেখেতৰ পৰা যাতে নোলায় ইয়াৰ কাৰণে আমি তেখেতক আহ্বান জনাইছো गिबि खेबनि थाखाय बाथ्रा एबा खुगा बेखेवदों एबसुनि आफादगिरि दीपेन बर' बिथाङा बुंथिदों जे बे समाव 6 शिड्यूल आलादा बाथ्रा ट्राइबेल बेल एन्ड ब्लकआ आलादा बाथ्रा बे मोननैखौबो जेन बेनि सायाव जे बाथ्रा बुङा जे बर' हारिनि थामोनथा एबा गोबां सुबुंनि जे थैनि बानाजों मोननाय जे बिटिसि बे बिटिआर आरो बेनि सायाव बा बेनि बेरेखा बाथ्रा बुङा होननानै बा बुंनायनिफ्राय गोजानाव थाहोनानै बाथ्रा बुंथिदों एबसुनि आफादगिरि बिथां दीपेन बर' बिथाङा ट्राइबेल बेल एन्ड ब्लक आरो 6 शिड्यूल बेखौ लानानै जेन नैथि खेब बाथ्रा बुंफिना दिलीप सयकिया बेनि थाखाय खावलायदों एबसुनि आफादगिरि बिथां दीपेन बर' बिथाङा गोख्रों जादों एबसुनि आफादगिरि बिथां दीपेन बर' बिथाङा बुंथिदों जे दिलीप सयकिया ट्राइबेल बेल एन्ड ब्लक आरो 6 शिड्यूलनि सायाव जेन आसि थुवा एबा बाथ्रा बुङा आरो नैथि खेब बुंनाङा होननानै बाथ्रा बुंथिदों एबसुनि आफादगिरि बिथां दीपेन बर' बिथाङा অসম ৰাজ্যিক বিজেপিৰ সভাপতি আৰু সাংসদ দৰং উদালগুৰি সাংসদ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যয়ে সমগ্ৰ বিটিআৰত এটা ষ্ট্ৰং এটা ৰিয়েকশ্যন সৃষ্টি কৰিছে কিয়নো তেওঁ নিজৰ বক্তব্য প্ৰদান কৰিছিল যে এটা ঠাইত 6 শিডিউল আৰু ট্ৰাইবেল বেল এণ্ড ব্লক একেলগে থাকিব নোৱাৰে তো এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো ট্ৰাইবেল বেল এণ্ড ব্লক আৰু 6 শিডিউলক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও আমি আপোচ নকৰোঁ কিয়নো বিটিআৰত ট্ৰাইবেলৰ অধিকাৰ আৰু নন ট্ৰাইবেলৰ অধিকাৰ 2003 যি চুক্তি হৈছিল ইয়াত ক্লিয়াৰকৈ সন্নিবিষ্ট কৰা হৈছে 30টা ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ 5টা আনৰিজাৰ্ভ আৰু 5টা হ'ল জেনেৰেলৰ কাৰণে এটো ৰিজাৰ্ভ কৰা হৈছে আৰু 19টাকে ট্ৰাইবেল বেল এণ্ড ব্লকক সামৰি পেলাইহে এই অঞ্চলত ট্ৰাইবেল মানুহ থাকে ট্ৰাইবেলৰ ভূমি সেই হিচাপে ইয়াত 6 শিডিউল ক্ৰিয়েশ্যন কৰা হৈছে এফসু বিএলটি এনডিবি 5000 শহীদৰ বিনিময়ত এটা ৰক্তাক্ত পৰিৱেশৰ বিনিময়ত ইয়াত 6 শিডিউল এটা তৈয়াৰ কৰা হৈছে এটা ব্যৱস্থা ক্ৰিয়েশ্যন কৰা হৈছে আৰু ইয়াৰ কাৰণে ট্ৰাইবেল বেল এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছ বিভিন্ন মানে জনগোষ্ঠী সুৰক্ষিত শ্ৰেণীক ৰাখা হৈছে তেওঁলোকে মাটি কিনা বেচা সব কৰিব পাৰে আৰু বিটিআৰ সমগ্ৰ মাটি 5টা জিলাত ট্ৰাইবেল বেল এণ্ড ব্লক নহয় ট্ৰাইবেল বেল এণ্ড ব্লক নিজৰ জায়গাত আছে নন বেল এণ্ড ব্লক নিজৰ জায়গাত আছে তো মাটিৰ অধিকাৰ পাব কাৰণে এতিয়া সকলে মাটিৰ পট্টা মাটি অধিকাৰৰ কথা উল্লেখ কৰে বিপিএফও কৈছে ইউপিপিও কৈছে বিজেপিও কৈছে আমাৰ কথাটো হল স্পষ্ট যে চৰকাৰে নিজৰ নীতি আৰু নিজৰ যি এটা সিস্টেমৰ আধাৰত মাটিৰ অধিকাৰ দিয়াটো যুক্তি সহকাৰে তেওঁলোকে দিব লাগে আৰু অসমত বসুন্ধৰা 1 2 3 হৈছে বিটিআৰত বৈষ্ণমতি 1 2 হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আমি বহুত মাটি দিলো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে মই আৰু চৰকাৰত আহিলে মাটি দিম বিজেপিও কৈছে আমি মাটিৰ অধিকাৰ দিম আমাৰ ক'ব লগা নাই নিয়মৰ আধাৰত ব্যৱস্থাৰ আধাৰত আইনৰ আধাৰত মাটি অধিকাৰ দিয়ক আৰু মাটিৰ অধিকাৰ পোৱাটো আমি বিচাৰো আমি বিৰোধিতা কৰা নাই কিন্তু বেল এণ্ড ব্লকৰ আইন নন বেল এণ্ড ব্লক এটো মানে হকিয়াকে হ'ব তাত মাটি অধিকাৰ পাওক তো এই কথাটো লৈ পেলাই
যাহাতে যি এটা দীৰ্ঘ আন্দোলনৰ পিছত যি অধিকাৰ এটা পালো সেই অধিকাৰটো আৰু এই যে আমাৰ যি সিস্টেম যি আইনৰ আধাৰত সেই অধিকাৰটো দিয়া হৈছে কোনো কাৰণত যাতে ইয়াত আঘাত দিয়া নহয় সেই কথাটো নজৰ ৰাখি পেলাই মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছো যাতে কোনো কাৰণত আহ্বান জনাইছো কোনো কাৰণত যাতে তেনেকুৱা আৰু দ্বিতীয় কথা তেখেতৰ পৰা যাতে নোলায় ইয়াৰ কাৰণে আমি তেখেতক আহ্বান জনাইছো